বন্ধুসকল 2017 চনত ডিম্পু বৰুৱাই এটা ভিডিঅ' ফেচবুকত আপলোড কৰিছিল যিটো গোটেই সময়ত ভাইৰেল হৈ গৈছিল। তো বন্ধুসকল সেই ভিডিঅ'টো ডিম্পু বৰুৱাই কি কৰিছিল আৰু কিয় এই ভিডিঅ'টো ভাইৰেল হৈ গৈছিল আদি সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। যদি আপুনি জানিব বিচাৰে সেই ভিডিঅ'টো কিয় ভাইৰেল হৈছিল তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 2017 চনত ডিম্পু বৰুৱাই নলবাৰীৰ এখন বিখ্যাত স্কুল যিখন ইংৰাজৰ দিনতে স্থাপন হোৱা স্কুল আৰু এই স্কুলখনৰ নাম হৈছে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিখ্যাত স্কুলখনৰ স্থাপন হৈছিল 1887 ত। 2017 চনত ডিম্পু বৰুৱাই এই স্কুলখনৰ অৱস্থাৰ ওপৰত এটা ভিডিঅ' ফেচবুকত লাইভ ভিডিঅ' আপলোড কৰিছিল আৰু তেতিয়া মানে এই স্কুলখনৰ অৱস্থা বহুতো বেয়া আছিল ইমান বিখ্যাত স্কুল হোৱাৰ পাছতো। আপোনালোকে ডিম্পু বৰুৱাৰ এই ক্লিপটোত চাওকচোন ডিম্পু বৰুৱাই কিদৰে কৈছিল। ৱৰ্ল্ড ফেমাছ বুলি ক'ব পাৰি বা নলবাৰীৰ ফেমাছ চবেই জানে গৰ্ডন স্কুল। হোৱাৰ ঘৰৰ কোনোৱে নজন্মতে স্থাপন হৈছিল 1887 চনত। তেতিয়াৰ দিনত এখনত চিট পোৱা মানে প্ৰায় ভাৰতৰ মুখ্যমন্ত্ৰী বা অসমৰ প্ৰধানমন্ত্ৰী পদত চিট পোৱাৰ কথা আছিল। কিন্তু বৰ্তমান স্কুলখন চাওক কি ক'ম কান্দিবে না কি কৰিম 10 টাকিৰ কি চাওক অৱস্থাই নাই কিবা যেন ভূতৰ হৰৰ ফিল্মৰ চিন আনিছে। ডিম্পু বৰুৱাৰ এই ভিডিঅ'টো গোটেই সময়ত ভাইৰেল হৈ গৈছিল ফলত এই ভিডিঅ'টো পৰিত্যাগ কৰি বন্ধ কৰি দিয়া হয়। কিন্তু যেতিয়া ইয়াক প্ৰতিদিন টাইমে প্ৰদৰ্শন কৰিলে তেতিয়া দৰ্শকে ডিম্পু বৰুৱাৰ আন ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিলে আৰু এইদৰে ডিম্পু বৰুৱা অতি সোনকালে এজন ভাইৰেল আৰু জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিল আৰু ডিম্পু বৰুৱা মটিভেট হৈ আৰু নতুন ভিডিঅ' ইউটিউবত আপলোড কৰিবলৈ ধৰিলে। তো বন্ধুসকল এইটো আছিল ডিম্পু বৰুৱাৰ প্ৰথম ভাইৰেল ভিডিঅ'টোৰ ষ্টৰী। তো এই ভিডিঅ'টোত এইখিনি আছিল। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিল। তো এটা লাইক কৰি দিব আৰু এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ফৰ ৱাচিং। জয় অসম, বাই বাই।